স্যার মই বুক মাই শ্ব'ৰ পৰা কৈছোঁ যদি আপুনি সূৰ্যবংশী মুভিছৰ টিকেট ল'ব বিচাৰে কওক টিকেট নলওঁ যদি লওক স্যাৰ অক্ষয় কুমাৰ আছে ইয়াত সূৰ্যবংশমটো অমিতাভ আছিল আৰে গাধ সেইখন সূৰ্যবংশম আছিল এইখন সূৰ্যবংশী হয় সেইখনত অমিতাভ বচ্চন আছিল আৰু এইখনত অক্ষয় কুমাৰৰ এণ্টি হেলিকপ্টাৰত ওলমি হয় ওলমি কিয় ভিতৰত ঠাই নাছিল নেকি সেইটো তাৰ ষ্টাইল হয় তাতে তোৰ কি হ'ল বে পৰি যায় যদি কি হ'ব কি হেলিকপ্টাৰৰ পৰা পৰি যায় যদি আবে অক্ষয় কুমাৰ ষ্টেণ্ডমেন হয় সি নপৰে তথাপিও পৰি যায় যদি কি হ'ব মনে মনে টিকট বুক কৰ আৰু ফিল্ম চা মনে মনে কিয় চুপ চুপ কামৰ কথা ক মোৰ মায়ে কয় কাম কথাৰে নহয় হাতেৰে কৰিব লাগে আবে টিকেট বুক কৰিব লগা আছে নেকি ক নলওঁ তেতিয়াহ'লে ইমান দেৰি মোৰ কিয় বেয়া কৰি আছ বে বেয়া হৈছে যদি ব্ৰেইন হস্পিটেলত যা মই চাকৰি বাদ দিম ভাই ভাই চাকৰি বাদ নিদিবি আৰু পিছত কি কৰিবি চুপ 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 একবাৰ ক'লেও হ'ব মই বুজি পাওঁ থাকিলে মই পাগল হৈ যাম পাগল কিয় হে ভগৱান মোক বচা ভগৱানে কিয় বচাব ভগৱানৰ নামৰ কথা ভাবি মোক এৰি দে মই কেতিয়া ধৰিলো হে ভগৱান মোক উঠাই লৈ যোৱা ইয়াৰ পৰা কিয় লিফ্ট নাই নেকি